কিবা ক মই ইউটিউবাৰ কিবা ক এটা গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল জোন দাস তো আজি গৈ আছোঁ সৰভোগৰ গৰখীয়া গোহাঁই থানত তো এইটো হ'ল সৰুপেটা ষ্টেচন তো ইয়াৰ পৰা ট্ৰেইনত যাম বুলি ভাবিছোঁ তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব এইটো গৰখীয়া গোহাঁইত যোৱা ছেকেণ্ড পাৰ্ট প্ৰথম পাৰ্টটো এদিন দিছিলোঁ আগতে তো চাই থাকিব আৰু এইটো হ'ল সম্পূৰ্ণ সৰুপেটা ষ্টেচন আৰু ইয়াত সকলো মানুহ এয়া গৰখীয়া গোহাঁই থানত যাবলৈ ওলাইছে তো এয়া আমাৰ ট্ৰেইন আহি পাল বহাগী আৰু ইয়াত উঠিম আৰু ইয়াত উঠি যাব লাগে সৰভোগ ফাইনেলি কামিং টু দ্য ট্ৰেইন এতিয়া ওলাইছোঁ যাব ওয়েলকাম টু সৰভোগ ৰেলৱে ষ্টেচন তো এতিয়া আছোঁ সৰভোগ ৰেলৱে ষ্টেচনত ইয়াৰ পৰা পিলপিলিত নাযাওঁ পিলপিলিত পইচা ল'ব না এনে যাম মানে বুলি যাম ইয়াৰ পৰা আৰু প্ৰায় 1 কিলোমিটাৰমান হ'ব গুগল মেপত চাইছোঁ কিন্তু ইয়াৰ পৰা যাম আৰু এতিয়া সৰভোগ ষ্টেচনতে আছোঁ তো এইমাত্ৰ আহি পালোঁ তো এতিয়া ওয়েলকাম টু বুলি ৰাইড সৰভোগ গৰখীয়া গোহাঁই থান তো মানে বুলি ৰাইড কৰি আছোঁ বুলিলে স্বাস্থ্যও ভাল থাকে একো ক্ষতিও নহয় দেহাৰো তো তাৰ বাবে এইটো হ'ল বুলি ৰাইড খোজকাঢ়ি ৰাইড তো এতিয়া ফাইনেলি আহি পালোঁ গৰখীয়া গোহাঁই মন্দিৰত তো তাৰ আগতে ইয়াত এটা মন্দিৰ আছে তো প্ৰথমতে এইটো চাই লওঁ নৱবৃন্দাবন তো এইটো চোৱাৰ পিছত যাম গৰখীয়া গোহাঁইত আৰু ইয়াৰ এটা ছেকেণ্ড এপিছড দিম কাৰণ এইটো ভিডিঅ' বহুত দীঘল হ'ব তাৰ বাবে ভাবিছোঁ এটা ছেকেণ্ড এপিছড দিম তো এইটো চোৱাৰ পিছত সেইটো এপিছডটো চাব তো ইয়াত এতিয়া মানুহ ভিৰ কম আছে কিন্তু অলপ পিছত ছেকেণ্ড এপিছডত চাব মানুহ কিমান হৈছে ইয়াত তো সেইটো ভিডিঅ'ত মানুহ দেখা পাব কিমান মানুহ আছে তো এইটো এটা সম্পূৰ্ণ চৌদিশৰ এৰিয়া নৱবৃন্দাবন মন্দিৰৰ এয়া ছাতি লৈ ল'লোঁ এতিয়া তো এতিয়া ভিতৰত প্ৰৱেশ কৰোঁ আৰু এতিয়া ছাতি জ্বলাওঁ বলক এতিয়া আন্ধাৰ মে ঘুচেংগে আজি আহিব নেকি এতিয়া হৈ গ'ল মিয়া কৰা এতিয়া মই মানে লঘোণ দিয়া নাই কাৰণ মই জ্বৰ উঠি আছিল না তাৰ বাবে তো এতিয়া কিবা এটা খাই আহোঁ তো এতিয়া আহি পালোঁ মণিহাৰীৰ দোকান মানে দুটা নখ পালিচ আৰু লিপষ্টিক এটা আৰু দুটা কাজল কিনিব আছে সেইকাৰণে মণিহাৰীৰ দোকানত মুছলিমৰ দোকান এখানে দিম নেকি এইটো বিনামূলীয়া ভোজন দি আছে খাইয়া হেল্ল' চাহ বিস্কুট তো এতিয়া আপোনালোকক সৰভোগৰ মেইন গেট দেখুৱাম আৰু ইয়াত আপোনালোকে ইয়াত মানুহ এতিয়াও কম দেখা পাইছে কাৰণ এতিয়া প্ৰায় 9টামান বাজিছে এইখিনি টাইমত মানুহ অলপ কম তো এতিয়া যিটো ছেকেণ্ড এপিছডত দেখা পাব তো তাত আপোনালোকে দেখিব মই মানুহ দেখিব সেইটো আপোনালোকে নিজে চাই ল'ব ছেকেণ্ড এপিছডত তো এতিয়া আৰু কি ক'ম এইখনেই মেইন গেট আগত আৰু ইয়াতো মানুহ নাই তিনিআলিতো কাৰণ মানে আৰু কি কাৰণ সেই ছোৱালীবোৰ যদি ওলাইছেও মেকআপ কৰি আছে নাইবা ল'ৰাবোৰ ওলাইছে যদি অলপ সেই ষ্টাইলত আহিব লাগে না সেইকাৰণে তো এইটোৱে আজিকালি ষ্টাইল ফেশ্বন তো এইখনেই হ'ল মেইন গেট মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোহাঁই থান তো এইখনেই হ'ল সেইখন থান যিখনত মই আহিম বুলি ভাবি আছিলোঁ
ফটো মাৰিলে ভিডিঅ' কৰি আছোঁ কি ক'ম ভিডিঅ'ত ক'ব লগা নাই একো এইটো হ'ল গৰখীয়া গোহাঁই মন্দিৰৰ পুখুৰী এটাৰ তো বেলেগ দেখুৱাবলগীয়া নাই সেয়া কৰিলোঁ ইয়াৰ পিছত যদি সম্ভৱ হয় চৰবুকত পাৰ্কখন আছে পাৰ্কখনত যাম এপাক যাম বুলি ভাবিছোঁ আৰু টাইম নহ'লেতো নাযাওঁ টাইম হ'লে যাম কিজানি তো ভিডিঅ'টো শেষলৈ চাই থাকিব এটা ময়ূৰ আছে ৰামৰ লগত মই কথা পাতব আগাৰ তুম একো নকয় ময়ূৰটোই কিবা ক মই ইউটিউবাৰ কিবা ক এটা কবি না আঙুলি চাঙলি কামৰা লৈ আহিব ক'ৰবা